নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ চেনেল অসমীয়া বোৱাৰী হৰিপ্ৰিয়ালৈ স্বাগতম। আজি আমাৰ হৈছে দ্বিতীয় বিবাহ বাৰ্ষিকী। সুখে দুখে হাঁহি ধেমালিৰ মাজেদি 2টা বছৰ অতিক্ৰম কৰি আজি 3টা বছৰত ভৰি দিছোঁ। আশা কৰোঁ সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে আমি অনাগত দিনবোৰত এনেকৈয়ে আগবাঢ়ি যাব পাৰোঁ। আৰু এই বিশেষ দিনটোত কেনেকৈনো আমি পাৰ কৰিলোঁ তাৰে কিছুমান সৰু সৰু মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। যিহেতু আমি ৰুমতে থাকোঁ, হাজবেণ্ড আৰু মই অকলে, গতিকে এবাৰ ঘৰলৈ যোৱা নহ'ল। বিশেষ মোৰ কলেজো আছিল, ক্লাছ চলি আছে আৰু হাজবেণ্ডো নিজৰ কামৰ বাবে আমি ৰুমতে যেনেকৈ পাৰোঁ আৰু সৰুকৈ এনেই পাতিলোঁ দুইজনে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। এই শুভ দিনটোত সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি মই ভিডিঅ'টো আপোনালোক সকলোলৈ আগবঢ়ালোঁ। আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু আমাৰ যাতে সংসাৰখন সদায় সুখেৰে ভৰি পৰে। আৰু এই বিশেষ দিনটিত মই মোৰ প্ৰিয়জনলৈও বিবাহ বাৰ্ষিকীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আপোনাক পাই বহুত সুখী, আপোনাৰ দৰে এজন হাজবেণ্ড পাই। মই মোৰ মা দেউতাৰ দৰে আপোনাৰো মাজত নিস্বাৰ্থ মৰম বিচাৰি পাইছোঁ, যাৰ কাৰণে আজি 2টা বছৰ খুব সুখেৰে আমি অতিবাহিত কৰিলোঁ। আশা কৰোঁ ভৱিষ্যতলৈ আপোনাৰ মৰম চেনেহৰ মাজেদি আমি দুয়ো আগবাঢ়ি যাম। যিহেতু 16 অক্টোবৰ শনিবাৰ আছিল, সেয়েহে আমি ক'তো ফুৰিবলৈ যোৱা নাছিলোঁ, ৰুমতে সৰুকৈ চেলিব্ৰেট কৰিছিলোঁ। আৰু নেক্সট 17 অক্টোবৰ আমি হাজবেণ্ড আৰু মই দুয়ো যোৰহাটলৈ ফুৰিব গৈছিলোঁ আৰু নেঘেৰিটিং মন্দিৰলৈ গৈছিলোঁ। তাতে আমি ধূপ ধূনা আৰু পূজা কৰিছিলোঁ আৰু তাৰে সৰু সৰু ভিডিঅ' মই মোৰ মোবাইলতে সাঁচি ৰাখিছিলোঁ। তাৰে সৰু সৰু ভিডিঅ' কেইটামান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। সকলোৱে চাবচোন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'সমূহ চাই শেষত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকল নতুন তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। হেপী 2nd মেৰেজ এনিভাৰ্চেৰী মাই ডিয়াৰ হাজবেণ্ড। তোমাক মই হাজবেণ্ড হিচাপে পাই বহুত সুখী দেহা, কাৰণ তুমি মোক মা দেউতাৰ দৰে সঁচা মৰমেৰে ৰাখিব পাৰিছা। আৰু মা দেউতাই মোক সৰুৰ পৰা বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছিল। জীৱনত হয়তো কোনো দিন মোক টান কথা কৈয়ে নাপালে আৰু আজি 2টা বছৰ তোমাৰ লগত সংসাৰ কৰি মোৰ কেতিয়াও অনুভৱ নহয় যে মই মা দেউতাৰ পৰা বহুত দূৰত আছোঁ। সদায় তুমি মোক মা দেউতাৰ দৰে মৰম দি আহিছা আৰু সেইকাৰণে ভগৱানক আজি এই বিশেষ দিনটোত এটাই মই ক'ব বিচাৰোঁ, তোমাক আৰু মোক সদায় সুখেৰে ৰাখক, লগতে আমাৰ 2টা পৰিয়ালক সদায় ভালদৰে ৰাখক ভগৱানে, আৰু তাকেই কামনা কৰোঁ সদায়।